মা যাও বাই ৰ নীল ভাত খাই যা মন নাই ভাত খাবলৈ এপ্লাছ গাড়ী গুচি যাব পাৰে ন মই সেইবোৰ নাজানো ভাত খাব লাগিব মানে খাবই লাগিব দিয়া দিয়া তোমাৰ লগত নোৱাৰি আৰু হ'ব হ'ব মই ঠিক কৰি থৈ দিম দিয়া ভাতকেইটা নোখোৱাকৈ কেনেকৈ দিনটো থাকিলিহেঁতেন তাতেতো কিবা খামেই এনেও পাৰিম বাহিৰা বস্তু সোপা খাই পেটটোহে নষ্ট কৰিবি কোন কোন টিচাৰ যাব লগত কলিতা ছাৰ যাব বেছি ষ্টুডেণ্ট নাই নহয় কি কৰ মই যাওঁ এই ভাতকেইটা শেষ কৰি যাব লাগিছিল বাই বাই ধেই মা ফোনটো চাৰ্জতে থাকিল গাড়ীখন অলপ আগত পাৰ্ক কৰক হা আজি আমি আমাৰ মতে ঘূৰিম নাই ছাৰৰ লগত আহিছোঁ ছাৰৰ লগত ঘূৰিম এনেও মই ফুৰিবহে আহিছোঁ ছাৰৰ লগত নাথাকিলে মোৰ টেনশ্যনো হয় এই টেনশ্যন নল'বি তই মই আছোঁ ন সেইটোৱেতো টেনশ্যন হা নাই একো নহয় চা তোক ছাৰৰ পৰা ওলাই নিয়াটো মোৰ দায়িত্ব গ'লে ছাৰে গমেই নাপাব ঐ কি হ'ল নাই ব'ল ল'ৰা ছোৱালীসকল আহা সকলোৱে কিন্তু কোনেও বদমাচি নকৰিবা হা কেৱল ডিচিপ্লিন মেইনটেইন কৰিবা ব'লা বাইদেউৰ ফোন চাগে ছাৰ যাব পাৰিম চোৱা ৰ'বা ময়ো গৈ আছোঁ এই তোমালোক আহাচোন সকলোৱে আহা সোনকালে আহা 1 মিনিট ছাৰ 1 মিনিট নহয় সোনকালে আহা অ'কে ছাৰ গৈছোঁ আহা ছাৰে মাতিছে আহা আহিছোঁ ছাৰ ছাৰ আমি এতিয়া কি চাম তোমালোকৰ পৰম সৌভাগ্য যে আজি তোমালোকে এজন বিৰাট ডাঙৰ চাইণ্টিষ্টক লগ পাবা হয় নেকি ছাৰ আহা এতিয়া তোমালোকক চিনাকি কৰাই দিওঁ আহা ছাৰ এওঁলোক আমাৰ স্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ছায়েন্স মিউজিয়াম চাবলৈ আহিছে হ'ব তোমালোক উঠা হ'ব তোমালোক উঠা সেৱা কৰিলে বেয়া পায় ছাত্ৰ ছাত্ৰীসকল শুনা এখেত হ'ল আমি শুনি থকা বিখ্যাত চাইণ্টিষ্ট ডক্টৰ ভৰদ্বাজ ইউনিভাৰ্চিটিৰ গোল্ড মেডেলিষ্ট আৰু বিভিন্ন বহুত ক্ষেত্ৰত এখেত ইণ্টাৰনেশ্যনেল এৱাৰ্ড পোৱা এগৰাকী চাইণ্টিষ্ট ছাৰ আমি সকলোৱে ঘটক চিনি কোন হয় নাই হ'ব দে মই গুগলত চাই ল'ম ছাৰ আমিও যেন আপোনাৰ দৰে হ'ব পাৰোঁ ভাল কথা তোমালোকে নিজে নিজৰ দৰে হ'বলৈ চেষ্টা কৰা তোমালোকে বাস্তৱৰ সপোন দেখা
তোমালোকে চেষ্টা কৰা নিশ্চয় তোমালোকে ভাল মানুহ হ'ব পাৰিব হয়নে নহয় চেষ্টা কৰা চেষ্টাৰ অসাধ্য একো নাই চেষ্টা কৰিম ছাৰ ল'ৰা ছোৱালীসকল চাৰে দেশৰ বাবে বহুত আৱিষ্কাৰ কৰিছে হ'ব মই তোমালোকক কেইটামান প্ৰশ্ন সুধিম একো ভয় নকৰিবা এসময়ত ময়ো তোমালোকৰ দৰেই আছিলোঁ কিন্তু এটা কথা মই কিন্তু সৰুতে খুব দুষ্ট আছিলোঁ দেই ইও বহুত বদমাছ ছাৰ বাৰু তোমালোকে কোৱাচোন এই স্মল জিৰ ভেলু কিমান ছাৰ মই ক'ম 9.8 মিটাৰ পাৰ ছেকেণ্ড ভেৰি গুড বাৰু কোৱাচোন উমৰ সূত্ৰটো কোনে জানা কোৱা ছাৰ উষ্ণতা স্থিৰ হৈ থকা অৱস্থাত এটা ৰোধকৰ বিভৱভেদৰ মাজৰ ইয়াৰ চালিত হোৱা প্ৰবাহৰ সমানুপাতিক এই পঢ়াত বৰ ভাল ছাৰ দিনে ৰাতি পঢ়ি থাকে তুমি বুজাই দিব পাৰিবানে বাৰু হ'ব দে পিছৰটোৰ উত্তৰ দিবি হোৱাট ইজ দ্য স্পীড অফ লাইট ছাৰ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড ইয়াৰ ফুল এনচাৰটো কোনে দিবা ছাৰ 29,97,92,458 মিটাৰ পাৰ ছেকেণ্ড উত্তৰটো তুমি দিলা নহয় ছাৰ কি কৈছে ছাৰ চাওঁ তুমি অলপ আগুৱাই আহাচোন এওঁ বৰ টেলেণ্টেড ল'ৰা কোৰ্চৰ কিতাপত কনচেনট্ৰেট নকৰি কিবা কিবি খুচৰি থাকে যদি অকণমান পঢ়া শুনা ভালদৰে কৰিলেহেঁতেন নহয় খুব ভাল ৰিজাল্ট কৰিব পাৰিলেহেঁতেন ছাৰ অলপ টাইম ট্ৰেভেলৰ ওপৰত ক'ব নেকি মই মানে ইফাল খুচৰি থাকোঁ বস্তুবোৰ বাৰু জানানে টাইম ট্ৰেভেল কেনেকৈ কৰিব পাৰি থিয়ৰিটিকেলি যদি এজন মানুহে লাইটৰ স্পীডত গতি কৰিব পাৰে দেন য়েছ মানুহজনে সময়ত আগত যাই পাব আৰু সময়ত পিছত মেবি নোৱাৰি বাট প্ৰেক্টিকেলি সময়ত আগত যোৱাটোওতো পচিবল নহয় ব্ৰজেন কাগজ কলমখিনি দিয়াচোন মই এওঁক ঘৰৰ এড্ৰেছটো লিখি দিওঁ তুমি মোক সন্ধিয়া 6 বজাত লগ ধৰিবা তাৰমানে তেতিয়া তুমি জ্বলিছিলা নাই জ্বলা খংহে উঠিছিলে খং উঠিছিলে অ' চৰি চলো মাফ কিয়া বাৰু আজি পিছে তাত গৈ ভালেই লাগিল মই ভাবিছোঁ তাৰ ওপৰত কিবা এটা লিখোৱেই নেকি নে কি কোৱা কি হ'ল হঠাৎ ইমান ভাল লাগিল নে জেকেটটো এজন ল'ৰাই পিন্ধি থকা দেখিছিলোঁ ভাল লাগিল চ' দাদা এইটো তুমি দেখুৱাই দিয়াচোন ভালদৰে দেখুৱাই দিয়া চইচটো বেয়া নহয় পিছে দামটো দাদা দামটো কিমান দামটো দাদাই ক'ব হয় 500 টকা দি দিলে হ'ব আৰু 500 নাই ইমান দিব নোৱাৰি আৰে মইনা ইমান কমত দিব নোৱাৰি তোমাক 100 টকা কমত দিছোঁৱেই মই এইবোৰ নাজানো 400 দিয়ে যদি দিয়ক নহ'লে যাওঁ কিবা কৰিব পাৰিনে চা হ'ব 450 টকা দি দিবা বাহ মোৰ মা হ'ব লাগিছিল 150 টকাতে লৈ গ'ল হয় কিমান নাই একো নহয় পেক কৰি দিয়ক অ' 5:20 হ'ল মই ভৰতেশ্বৰৰ ঘৰত যাব লাগিছিল মই যাওঁ হা ৰ'বা কাপোৰটো তুমি লৈ যোৱা নহ'লে এইটো মোৰ ঘৰত দি থৈ আহিবা আৰু আগুৱাই যাব লাগিব পাৰিবা দিয়া এটা কাম কৰা 50 টকাটো তুমি ৰাখি থ'বা ঠিক আছে বাই লোৱা আহোঁ দিয়ক খুৰা এই এড্ৰেছটো জানিব নেকি ঐ তুই চিধাই গৈ সোঁফালৰ গলিটো তাতেই ঘৰ ঠিক আছে ধন্যবাদ
ছাৰ আহা নীল আহা লেবলৈকে যাওঁ ঠিক আছে আহা মানে ছাৰ আপুনি অকলে থাকে এইবোৰ কামত লাগি থাকোঁতে মোৰ সংসাৰ কৰাই নহ'ল বুজিছা নিৰল নিস্তব্ধ মই ভাল পাওঁ সেইকাৰণে ইয়াতে নিৰলে ঘৰটো বান্ধি আছোঁ অকলেই থাকোঁ মই ঠিকে আছে ছাৰ ছাৰ আপুনি মোক মতাৰ কাৰণ ইমান কম পেচেঞ্চ নে তুমি দিনত ক'লা যে সময়ত পাষ্টত যাব নোৱাৰি তাৰ বিষয়ে ক'বলৈ তোমাক মই মাতিছোঁ মানে ৱেল চি এই টৰ্চটো মই ৱালত মাৰি দিলোঁ ইয়াৰ পৰা অসংখ্য ৰশ্মিবোৰ ৱালত পৰিব তাৰপিছত এইবোৰ কি হ'ব ইনফাইনাইট ৰেইজবোৰ ইনফাইনাইট টাইমলৈ ইনফাইনাইট দিশত গতি কৰি থাকিব ৰাইট যদি আমি স্পেচিফিক টাইমত স্পেচিফিক ৰেবোৰ বিচাৰি সেই সময়লৈ যাব পাৰোঁ ঠিকে আছে কিন্তু আমি যিমান নাভাবোঁ যিমান ৰিচাৰ্চ নকৰোঁ এইবোৰতো ইম্পচিবল এম আই ৰাইট ছাৰ জীৱনৰ 15টা বছৰ মই এইটো বনাওঁতেই খৰচ কৰিছোঁ মানে আপুনি এইটো টেষ্ট কৰিছে ন চোৱা চিনেমাত দেখুৱাৰ দৰে নোৱাৰি কিন্তু 1-2 দিন হয়তো পিছুৱাই যাব পাৰি এন্দুৰৰ ওপৰত পৰীক্ষা কৰিছিলোঁ কিন্তু নাবাছিল ছাপ'জ মই এক্সামত ফেইল কৰিলোঁ তো মই যদি টাইমত পিছত যায় মই মোকেই পেপাৰকেইখন দি দিওঁ এক্সামৰ পেপাৰকেইখন দেন মোৰ পৰীক্ষা ভাল হ'ব মে বি পাৰিবা কি জানি ছাৰ এটা কথা সুধোঁ আপুনি মানুহৰ ওপৰত টেষ্ট কৰিছেনে নাই মানুহৰ জীৱনৰ লগত খেলিব নোৱাৰি আৰু চৰকাৰৰ পৰা পাৰ্মিশ্যনো নাপাম আৰু এইটো যদি বেয়া মানুহৰ হাতত পৰে তেন্তে সৰ্বনাশ হ'ব চোৱা নীল তোমাক মতাৰ কাৰণ এইটো তোমাক মই দিব বিচাৰিছোঁ কিন্তু মই কিয় তোমাৰ লগত কথা পাতি মই বুজিছোঁ এইটো তোমাৰ হাততেই সুৰক্ষিত থাকিব কাৰণ এইটো যদি কোনোবা বেয়া মানুহৰ হাতত পৰি যায় তেনেহ'লে সৰ্বনাশ হ'ব কিন্তু ছাৰ এতিয়া তুমি যোৱা 7 বাজিবৰ হ'ল ঘৰতো চাগে কৈ অহা নাই তই কাপোৰযোৰ সলোৱাই নাই সলাম ৰ'বা ব্ৰেকিং নিউজ বিখ্যাত বৈজ্ঞানিক ডক্টৰ ভৰদ্বাজ আৰু আমাৰ মাজত নাই হয় ঠিকেই শুনিছে ডক্টৰ ভৰদ্বাজ আৰু আমাৰ মাজত নাই যোৱাকালি নিশা 8 বজাৰ পৰা 10 বজাৰ ভিতৰত তেখেতক ঘৰতেই কোনোবাই গুলীয়াই হত্যা কৰে আৰক্ষীয়ে এই সন্দৰ্ভত এতিয়া অনুসন্ধান চলাই আছে কিন্তু এতিয়ালৈ কোনো তথ্য পোৱা হোৱা নাই আহকচোন ডিএছপি ছাৰৰ মুখেৰে আমি কথাখিনি শুনো মই মোকেই পেপাৰকেইখন দি দিওঁ এক্সামৰ পেপাৰকেইখন দেন মোৰ পৰীক্ষা ভাল হ'ব মে বি পাৰিবা কি জানি
উলিয়াই থোৱা যাব বেছি ষ্টুডেণ্ট নাই নহয় কি কৰ মই যাওঁ এই ভাতকেইটা শেষ কৰি যাব লাগিছিল বাই বাই ঐ কি হ'ল নাই ব'ল ছাৰ আহিছোঁ ছাৰ নীল কিবা পাহৰিলা নেকি কি হ'ল মানে তুমি Oh, I can't believe. Yes! Neil, কিবা problem? ছাৰ আদিত্য মোক এই প্ৰজেক্টটোত বৰ হেল্প কৰিছিল কিন্তু তাৰ ইণ্টেনশ্যনটো জানি মোক বাহিৰ কৰি দিলে নহয়নে ডক্টৰ ভৰ চৰি আচাৰ্য কি লাগে তোক মই নাপাবো যে আপুনি নাজানে ছাৰ মহাভাৰতত একলব্যই গুৰুক দক্ষিণা দিছিল আমি অলপ ওলোটাই দিওঁ আপুনি আজি শিষ্যক দক্ষিণা দিয়ক নে কি কয় ছাৰ বাকী ঠিকেই আছিল কিন্তু নিজকে একলব্যৰ লগত কম্পেয়াৰ কৰিহে বেয়া কৰিলে নাই তাক একো নকৰিবা মই দি আছো ছাৰ নিদিব এইটো মে বি প্ৰব্লেম